Hello friends, Hello friend, welcome back to my channel welcome back to my channel. and welcome back to a new vlog. Welcome back to my new New vlog. vlog. আজি 31 ডিচেম্বৰ আৰু আজি সকলোৱে ঘৰততো চেলিব্ৰেট কৰিছেই, সকলোৱে কৰিবই। আমিও সৰুকৈ চিম্পলকৈ অলপ চেলিব্ৰেট কৰিম বাহিৰতে। সকলোলৈ মোৰ সকলো ফ্ৰেণ্ডলৈ হেপী নিউ ইয়েৰ। আৰু এই নতুন বছৰটো সকলোৰে ভাল হওক, সকলোৱে ভালে কুশলে থাকক, সকলোৱে যেন ভাল পথত আহক, ভাল হওক। আৰু এতিয়া নতুন বছৰটোত নতুন নতুন বেমাৰো ওলাইছে। আমি অমিক্ৰণ নামটো শুনিছোৱেই, নিউ বেমাৰ এটা ওলাইছে। ভগৱান কৰক কাৰোৱে নহওক, সকলোৱে ছেফ থাকক, কাৰোৱে যেন একো বেমাৰ আজাৰ নহওক। আৰু আশা কৰোঁ সকলোৱে সৎ পথত আহক, ভাল মানুহ হওক, সৎ হওক আৰু সকলোৱে নিজে মেহনত কৰি যাওক, কষ্ট কৰি যাওক আৰু চবেই ছাকচেছ হওক লাইফত, এই বিচাৰোঁ। আপোনালোকে প্লিজ যোনসকলে চাই আছে লাইক কমেণ্ট কৰিব আৰু যোনে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিব। আৰু কেনে পাইছে সকলোৱে কমেণ্টত জনাব আৰু আপোনালোকৰ কমেণ্ট পাবলৈ আশা ৰাখিলোঁ। পাছত আমাৰ সকলোৰে মনবোৰ যেন মৰমেৰে জীপাল হৈ থাকক, এই বিচাৰোঁ। আৰু এই আশাৰে আকৌ এবাৰ সকলোলৈ হেপী নিউ ইয়েৰ এডভান্সকৈ। 2-3 ঘৰ মানে আমি এনেকৈ চেলিব্ৰেট কৰিম, বাহিৰতে বনাম, খাম। মই সকলোবোৰ ধুনীয়াকৈ ব্লগত মই শ্বেয়াৰ কৰিম। এতিয়া কাবিয়ে কোৱা, আমি আজি কি কি চেলিব্ৰেট কৰিম কোৱা? আমি বাহিৰত জুই জ্বলাম আৰু কি বনাব? আৰু বনাব মাংস বনাব, পোলাও বনাব। কাইলৈতো হেপী নিউ ইয়েৰ, চবকে কৈ দিয়া হেপী নিউ ইয়েৰ কৈ দিয়া, ভালকৈ কোৱা। নিউ ইয়েৰ। নিউ ইয়েৰত মোৰ ব্লগবোৰত যেন আপোনালোকৰ মৰমবোৰ পাওঁ, এই আশা ৰাখিলোঁ। মৰমবোৰ কমেণ্টৰ জৰিয়তে যেন পাওঁ আৰু যিমান পাৰোঁ ব্লগ বনাই যাবলৈ চেষ্টা কৰি গৈছোঁ। আগলৈ চাওঁ আৰু কেনেকৈ বনাব পাৰোঁ। বাছ আপোনালোকে সকলোৱে এনেদৰে লাইক কমেণ্ট কৰি থাকিব, ছাপোৰ্ট কৰি থাকিব, এই বিচাৰোঁ। বজাই যাবা। वो चांद वाले मुखड़ा लेके चलो ना बाजार में। বলক এতিয়া মই আপোনালোকক দেখাওঁ বাহিৰত আমি কেনেকৈ কি চেলিব্ৰেশ্যনৰ বাবে যা যোগাৰ কৰিছোঁ সেইবোৰ দেখাওঁগৈ, ঠিক আছে? বহুত ঠাণ্ডাও হ'ব বাহিৰত, আমি সকলোৱে বহিম যেতিয়া। এয়া ঠাণ্ডাৰ বাবে পূৰা পিন্ধি মেলি মই ৰেডি বাহিৰত। এয়া আমাৰ পোৱালিকেইটা, কৌশিক চা, হেল্ল', কাবিয়া দেখো। আমি খেলিছোঁ। ফালে এনেকৈ জুই জ্বলি আছে, সেইকাৰণে ঠাণ্ডা লগা নাই। ঐ কেনেকুৱা লাগিছে তোমালোকক? ডান্স কৰিব নকৰা কাবিয়া? অ'কে।
পুৰা জ্বলোৱাৰ বাবে ঠাণ্ডাটো আঁতৰি গ'ল। আৰু কি আইটেম বনাই যায় মই সকলোৰে ভিডিঅ' বনাম এনেকৈ। কি আইটেম বনাই যায় এইজনী আমাৰ বৰমা। হেপী নিউ ইয়েৰ। হেপী নিউ ইয়েৰ কৈছে বৰমাই। নতুন বছৰ সকলোৰে বাবে শুভেচ্ছা থাকিল আৰু এই দুবছৰ যেনেকৈ কটালোঁ এই নতুন বছৰটো যাতে তেনেকৈ কটাব নাপাওঁ, হাঁহি ফূৰ্তি ধেমালিৰে যেন সকলোৰে জীৱনত এনজয় কৰি ভালে কুশলে থাকক। হ'ল আমাৰ বৰমাই বৰ ধুনীয়াকৈ ক'লে। সঁচাকৈ যি দিন পাৰ হ'ল মানুহৰ সেয়ে যেন আকৌ ঘূৰি নাহক, সকলোৱে এনজয় কৰক। আৰু এয়া আৰু আমি এনেকৈ চিম্পলকৈ চেলিব্ৰেট কৰিছোঁ। এয়া মোৰ পাপা মোবাইল চোৱাত ব্যস্ত। পাপা হেপী নিউ ইয়েৰ কৈ দিয়া। হেপী নিউ ইয়েৰ। এইজন মোৰ পাপা বেছিকৈ ভ্লগত নোলায়ে, আজি নিউ ইয়েৰ বুলি ল'লোঁ। 31st চেলিব্ৰেট কৰিছোঁ বুলি তেওঁকো লৈ ল'লোঁ আজি ভ্লগত। এয়া আমাৰ পোৱালি দুজনী। মই যাওঁ দেই। মা কি কৰিছা? মই ষ্টিকত যে এতিয়া মাংস পুৰিম ভাবিছো। এই মাংস ষ্টিক দিবা, খৰিকা দিবা। খৰিকাত দিম বুলি ভাবিছো। লাঠি লগাই আছো এতিয়া ষ্টিকত। খৰিকা এয়া মায়ে খৰিকা দিবলৈ আয়োজন কৰিছে। পিচকেইটা বৰ ডাঙৰ হ'ল নি? ডাঙৰ হ'লেও অলপ দেৰিকৈ থৈ দিম আৰু জুইৰ ওচৰত। তেতিয়া আমাৰ পোৱালি দুটা হেপী নিউ ইয়েৰ। এয়া দুটা ৰেডি হৈ আছে, আইতাই কেতিয়া খৰিকা দিব আৰু খাম বুলি। ওলমি গৈছেগে যে। ওলমি গৈছে নেজানো, অভ্যাস নাই মোৰ তেনেকে। অভ্যাস নাই, চুবলৈ মন নাযায় তথাপি কৰিছো। বনাই খাব ন নাতিকেইটাই মোৰ। খাই যা। তাই তলতে বহি গ'ল। সিজিলে মাংস। এয়া খৰিকা দিছে। এয়া নিসিজা মাংসবিলাক সিজাই আছে এনেকৈ পৰি কিনে। পুচকি সৰু ছোৱালীজনী ৰ'ব নোৱাৰিলে, তাইক উলিয়াই দিলে দুডোখৰমান। তাৰপৰা বাকীবোৰ এয়া এইখিনি ভালকৈ হ'লে খাম আৰু আমি জুতি লগাই। মাংস হৈ গ'ল এয়া। আইতা খুৱাই দিছে ন? আইতাই খুৱাই দিছে। এয়া খোৱাত ব্যস্ত তাই। পোলাও বনাই আছে, ডাঙৰ বটুৱাটোতে বনাইছে সকলোৰে বাবে। কি আছে চাম হেতাখনতে। কিচমিচ আছে, ইলাইচি আছে, কাজু আছে, চব আছে। ঠিক আছে, বনি লওক ন। পিছফালে এতিয়া বনোৱা পূৰা চলি আছে, মাহঁতি বনাই আছে। তাৰপিছত
আপোনালোকে দেখিছে পিছফালে কেনেকৈ বনাই আছে সকলোৱে। মই অলপ তাত আন্ধাৰ নিচিনা ন, ভিডিঅ'টোত ক্লিয়াৰ অহা নাই, সেইকাৰণে মই ইয়ালৈ আহি গ'লোঁ আপোনালোকক ক'বলৈ। আৰু এতিয়া বনাই মেলি আজৰি হ'লে আমি অলপ দেৰি এনজয় কৰি ল'ম আৰু তাৰপিছত খোৱা বোৱা হ'ব আৰু। পুস্কিটো আমাৰ ৰৈ থাকিব নোৱাৰিলে, তাই খাই ল'লে, খাই বৈ ইমান সোনকালে নুশুৱে আৰু তাইও অকণমান ডান্স কৰিব। অকণমান এনেকৈ চেলিব্ৰেট কৰি শেষত খোৱা বোৱা হ'ব। এতিয়া বহুত সময় বাকী আছে, চাওঁ কিমান দেৰিলৈকে থাকোঁ, কাৰণ সৰু ল'ৰা ছোৱালীবিলাকো বেছি দেৰি থাকিব নোৱাৰিব। সকলোৱে একেলগত এনজয় কৰি ফূৰ্তি কৰি বনাই মেলি খাই ভাল লাগে। সেইকাৰণে এনেকৈ এদিন মানে অকল নিউ ইয়েৰ বা বিহু বুলি নহয়, কেতিয়াবা সময় উলিয়াই এনেকৈ এদিন খাব লাগে। মনবোৰো ভাল লাগে, অলপ ফূৰ্তিও কৰা হয়, কাৰণ প্ৰতিটো দিনেইতো সকলোৱে ব্যস্তই থাকে, এদিনহে পায়। এদিন সেইকাৰণে উইকলি হওক বা মান্থলি হওক এদিন উলিয়াই অলপ চেলিব্ৰেট কৰাটো জৰুৰী। তেতিয়া অলপ মাইণ্ডটো আমাৰ ভাল থাকে বা মনটোও ভাল লাগে আমাৰ, হয় নাই? আপোনালোকে কি কয়? মই ভাবোঁ মাহেকত হ'লেও বা কিছুমানেতো পাৰে উইকলিও কৰে চেলিব্ৰেট, বাট যোনে যেতিয়া পাৰে অলপ মন খুলি এনজয় কৰিব লাগে, মন খুলি হাঁহিব লাগে। এয়া মই ভিতৰলৈ যাওঁতে বনাই হৈ গ'ল সেই পোলাও ৰেডি। কেৰাহীতে ফ্ৰাই টাইপৰ কৰি আছে। পোলাওৰ পাছত এয়া দাইল বনাইছে। এয়া আমাৰ ৰাইজে খাবলৈ বহিলে। এইফালে আমিও বহিছোঁ লাহেকৈ খাবলৈ। সকলোৱে মাংস, পোলাও, দাইল, ভাত, পাপৰ, বেঙেনা ফ্ৰাই এইবিলাক আইটেম, আৰু লগত নেমু আৰু জলকীয়া আছে। এয়া ময়ো লৈছোঁ খাবলৈ। খাই বৈ শেষ হ'ল আৰু আমাৰ চেলিব্ৰেশ্যন। তাৰপিছত নেক্সট ডে এয়া চকলেট দেখিছে, মই নেক্সট ডে মোৰ ষ্টুডেণ্টবিলাকৰ বাবে চকলেট আনিছিলোঁ। ৰাতিপুৱা নতুন বছৰত মই মোৰ ষ্টুডেণ্টবিলাকক চকলেট খোৱালোঁ। তাৰপিছত আমাৰ এই পোৱালীজনী ৰাতি পোলাও নোখোৱাকৈ হোৱাৰ বাবে ৰাতিপুৱা আকৌ ব্ৰেকফাষ্টত তাইক বাহিৰতে বেঞ্চত পোলাও চিকেন খাইছে, এই লগত তাৰ দাদা কৌশিক, দুটা পোৱালীয়ে খাইছে আৰু বহি। আৰু বৰ ভাল লাগিল। আমাৰ ৰাতি 12টা প্ৰায় 1টা বাজি গ'ল। এয়া দাইল, মাংস, পোলাও, ভাত দেখিছে। আৰু ৰাতি আমি চব সকলোকে উইচ কৰিলোঁ। তাৰপিছত এই ঠাণ্ডাত অলপ মোৰ মাতটোও বহি গৈছে, মাত খাৰতে আপোনালোকে গম পাইছে চাগে। নিউ ইয়েৰ বুলি এয়া আমাৰ কাব্যাই ডান্স কৰিছে 1 জানুৱাৰীৰ দিনা, সেইবাবে এয়া মই ব্লগত লৈ লৈছোঁ। এনেকৈ আৰু ইয়াতে মই সামৰিছোঁ মোৰ ব্লগটো। আপোনালোকে কেনে পালে প্লিজ জনাব। হোপ আপোনালোকে যেন ভাল পালে, লাইক কমেণ্ট কৰিব আৰু কমেণ্টত জনাব কেনে পালে। আমাৰ এই পুস্কিজনী নাচিব ভাল পায়, সেইকাৰণে তাই এই নিউ ইয়েৰ চেলিব্ৰেশ্যন ফাৰ্ষ্ট দিনা তাই ডান্স কৰিছে। ভগৱান কওক তাই গোটেই বছৰটো এনেকৈ নাচি থাকক ভালকৈ আৰু খুব আগুৱাই যাওক। বাকী আকৌ মই নিউ ব্লগ লৈ আহিম আপোনালোকৰ ওচৰলৈ। তেতিয়ালৈকে বাই বাই।